OPS আমার প্রদান করো প্রদান করো নো OPS নো রেস OPS our legal demand আমার প্রদান no OPS no রেস আমি কোকৰাঝাৰ জিলা কৰ্মচাৰী পৰিষদৰ মই সাধাৰণ সম্পাদিকা। আজি যিখিনি কাৰ্যসূচী আমাৰ চলাই নি আছে ইয়াত দক্ষিণ কোকৰাঝাৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সহযোগত আমি আমন্ত্ৰিত হিচাপে কোকৰাঝাৰ জিলা কৰ্মচাৰী পৰিষদৰ পৰা ইয়াত যোগদান কৰিছোঁ। আমাৰ এটাই দাবী যে আমাৰ যিখিনি কৰ্মচাৰী আছে যিসকল 2005 ফেব্ৰুৱাৰী 1 তাৰিখৰ পিছত NPSত অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে OPS প্ৰদান কৰিব লাগে। OPS আমাৰ প্ৰাপ্য, এয়া আমাৰ কোনো অৰিহণা নহয় বা চৰকাৰে আমাক এয়া অৰিহণা দিবলৈ আমি কোৱাও নাই বা বিচৰাও নাই। কিয়নো যদি আমি 60 বছৰলৈকে এখন ভাৰতীয় নাগৰিক হিচাপে আমি যেতিয়া চাকৰি কৰি আছো, আমি 60 বছৰ বয়সলৈকে চাকৰি যোগদান কৰাৰ পৰা আমি সকলো সহায় সুবিধা আমি দি আছো চৰকাৰক, কিন্তু অৱশেষত 60 বছৰ যেতিয়া অতিক্ৰম কৰে আমি অৱসৰ গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ ভৱিষ্যত চিন্তাধাৰা চৰকাৰৰ হাতত থাকিব লাগে, পৰিয়ালৰ চিন্তাধাৰাটো চৰকাৰৰ হাতত থাকিব লাগে। সেয়ে আমাৰ দাবী যে আমাক NPSৰ পৰা OPSত অন্তৰ্ভুক্ত কৰক। আমাক NPS বা UPS এয়া আমাৰ ইয়াতে প্ৰয়োজন নাই কৰ্মচাৰীসকলৰ, কিয়নো OPSৰ অবিহনে কোনোৱে আঁচনিয়ে কৰ্মচাৰীসকলক সুৰক্ষা দিব নোৱাৰে। ধন্যবাদ। আমাৰ এটাই দাবী NPS আৰু UPS বাতিল কৰি আমাক OPSৰ প্ৰৱৰ্তনৰ কাৰণে আমি এই দাবীটো বিচাৰিছোঁ। আৰু এইটো আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে যোৱা 15/12/2025ত এখন প্ৰতিবাদী কাৰ্যসূচী আমাক ঘোষণা কৰি দিছে। গতিকে সেই মৰ্মে আমি যোৱা 24/12/2025ত আমি জিলা আয়ুক্ত মহোদয়ক আমি এটা মেমৰেণ্ডাম আমি দিছোঁ। তেখেতৰ যোগেদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰা হৈছে। তো আজি সেই মৰ্মে আজি আকৌ 9/1/2026ত আমি এটা প্ৰতিবাদী কাৰ্যসূচী আমি লৈছোঁ। আমি দিনৰ ৰাতিপুৱা 11 বজাৰ পৰা দুঘণ্টীয়া 1 বজালৈ আমি প্ৰতিবাদী কাৰ্যসূচী চলাই লৈ গৈ আছোঁ। গতিকে আমাৰ দাবী এইটোৱে, আমাক NPS UPSৰ পৰা বাতিল কৰি আমাক OPSৰ সুবিধাটো দিব লাগে, যাতে আমাৰ ভৱিষ্যতটো উজ্জ্বল হৈ উঠে। আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতো আছে, গতিকে আমাৰ পেঞ্চন নাথাকিলে আমাৰ অসুবিধা হ'ব। পেঞ্চন সকলোৰে প্ৰাপ্য, সেইটোৱে আমি দাবী কৰোঁ। আমি পৰৱৰ্তী এনেকৈয়ে আমি আন্দোলন কৰি যাম, যিমান পাৰোঁ আমি যুঁজি যাম, আমাৰ চেষ্টা আমি চলাই লৈ যাম। সেইখিনি।